এখন সাধাৰণ ঘৰ আৰু এটা সাধাৰণ পৰিয়াল, কিন্তু তেখেতৰ কৰ্মৰাজি আজি লেখত ল'বলগীয়া। সেই বিশেষ ব্যক্তিজনৰ সৈতে বলক আমি এতিয়া চিনাকি হৈ লওঁ। আপোনালোকে জানিলে আচৰিত হ'ব আৰু আপোনালোকৰ চকু কপালত উঠিব তেওঁ এই মৰ্মাহিত জীৱনৰ বিষয়ে। গতিকে বন্ধুসকল, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, মই সকলোকে মোৰ ইউটিউব চেনেল বিকাশ ভিডিঅ' চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ পৰা নাতি দূৰত অৱস্থিত এখন ভিতৰুৱা গাঁৱত, পশ্চিম তেলাহী এখন ভিতৰুৱা গাঁৱত। গাঁওখনৰ নাম হৈছে টিয়কীয়া। এই টিয়কীয়া গাঁওখনৰ এনে এজন অভিজ্ঞতাৱান শিক্ষকৰ ওচৰত মই কাষ চাপিছোঁ। তেখেত বৰ্তমান চাকৰিৰ পৰা অব্যাহত লৈছে, কিন্তু শুনিলে আচৰিত হ'ব এইটোৱে যে তেখেত চাকৰিৰ পৰা অব্যাহতি লোৱাটো আচৰিত কথা নহয়, কিন্তু তেখেতে যিখন স্কুলত শিক্ষকৰূপে কৰ্মৰত হৈ আছিল সেইখন বিদ্যালয় বৰ্তমান এতিয়াও চৰকাৰীকৰণ নহ'ল। অৰ্থাৎ তেওঁ যিটো চাকৰিত কৰ্মৰত হৈ আছিল সেই চাকৰিটো বৰ্তমান চৰকাৰী প্ৰাদেশিকৰণ নহ'ল। গতিকে বন্ধুসকল, বহুত দুখ লগা কথা। গতিকে আমি সেইজন ব্যক্তিৰ লগত প্ৰথমতে চিনাকি হৈ লোৱা আহক। নমস্কাৰ ছাৰ। নমস্কাৰ। মই আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয়টো আপুনি নিজেই প্ৰথমে দাঙি ধৰকচোন বাৰু। মোৰ পৰিচয়টো হৈছে লখিমপুৰ জিলাৰ পশ্চিম তেলাহী গাঁও পঞ্চায়তৰ টিয়কীয়া গাঁৱৰ। মোৰ নাম শ্ৰী হৰকান্ত বৰুৱা আৰু যিখন বিদ্যালয়ত আপুনি শিক্ষকতা কৰি আছিল সেইখন বিদ্যালয় কিমান চনত স্থাপন কৰিছিল বাৰু? 1/1/1978 চন। তেতিয়াৰ পৰা মই শিক্ষকতা কৰি আছিলোঁ। তাৰ ভিতৰতে মই 80 চনত এডাল এডুকেশ্যন আৰু অনানুষ্ঠানিক শিক্ষা কেন্দ্ৰ শিক্ষকতা কৰিছিলোঁ। অনানুষ্ঠানিক শিক্ষকতা কৰাত মাহে মাত্ৰ 52 টকা দিছিল আৰু প্ৰাপ্তবয়স্কৰ শিক্ষকতা কৰোঁতে 105 টকা দিছিল। তেতিয়াৰ পৰা 10 বছৰ দিন মই তাত শিক্ষকতা কৰিলোঁ আৰু তাৰপিছত 1978 চনৰ পৰা শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি পালোঁ। তাৰপাছত শিক্ষকতা কৰি কৰি অদ্যপৰিমত মোৰ আজিলৈকে স্কুলখন চৰকাৰীকৰণ নহ'ল আৰু মই পঢ়োৱা ছাত্ৰ ছাত্ৰী বৰ্তমান ডাঙৰ ডাঙৰ অফিচাৰ ভাল মানুহ হ'ল। তেখেতলোকে মোক দেখিলে এতিয়াও সন্মান জনায়। হয়, নিশ্চয় এটা বহুত দুখ লগা কথা। যিখন বিদ্যালয়ত তেওঁ প্ৰায় 30-40 বছৰ বৰ্তমান তেওঁ শিক্ষকতা কৰি আহিল, সেইখন বিদ্যালয়ৰ পৰা তেওঁ তোক মাত্ৰ পাবলৈ অৰ্থাৎ ঘৰখন চলিবলৈও তেওঁ নহ'লে। কিন্তু আচৰিত দুখ লগা কথা, আপোনালোকে হয়তো গম পাইছেই বন্ধুসকল। কিন্তু যিয়ে নহওক, তেওঁ এতিয়া চাকৰিৰ পৰা অব্যাহতি ল'লে, তেওঁ অব্যাহতি দিলে। গতিকে ছাৰ, আপুনি এই শিক্ষকতা কৰাৰ পিছত আগছোৱাত বাৰু তেনেকৈ চলিলে, আপুনি এতিয়া ঘৰখন কিদৰে চলাই আছে? মই এতিয়া তামোল আৰু পাণ বেপাৰ কৰোঁ। নিশ্চয় আপুনি গম পাইছে, বহুত দুখ লগা কথা। এজন শিক্ষকে যদি এনেধৰণৰ কাম কৰিব লগা হয়, তেতিয়া অন্য আমাৰ শিক্ষা ব্যৱস্থাত ইমান পিছ পৰি আছেনে? আপোনালোকে কি ভাবে বাৰু? যদি শিক্ষকসকলে যদি এইবিলাক দিশত ইমান তলশ্ৰেণীৰ কাম কৰিব লগা হয়, তেতিয়া আমাৰ সমাজত আমাৰ শিক্ষকতাসকলৰ সন্মান ক'ত থাকিব বাৰু? অকল আপোনালোকে নিশ্চয় গম পাইছে যে প্ৰায় 30-40 বছৰ তেওঁ শিক্ষকতা কৰাৰ পিছতো তেওঁ যিখন বিদ্যালয়ত কৰ্মৰত শিক্ষকতা কৰি আছিল সেইখন বিদ্যালয় প্ৰাদেশিকৰণ নহ'ল। গতিকে বন্ধুসকল, বহুত পৰিতাপৰ বিষয়। তেওঁ যিসকল অসংখ্য ছাত্ৰ ছাত্ৰীক তেওঁ শিক্ষা দিছিল, কিন্তু তেওঁ যিসকল ছাত্ৰ ছাত্ৰীক তেওঁ শিক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰী বৰ্তমান এতিয়া বহুত ডাঙৰ ডাঙৰ অফিচাৰ হৈছে বুলি আমি জানিব পাৰিছোঁ। বন্ধুসকল, এইজন ছাৰৰ উপৰিও অসমত এনেদৰে অবৈতনিকভাৱে অপ্ৰাদেশিকৰণভাৱে কৰ্মৰত বৰ্তমান বহুতো আমাৰ শিক্ষাগুৰু আছে। ছাৰ, আমাৰ অসমত এনেদৰে অবৈতনিকভাৱে কাম কৰা বা অবৈতনিকভাৱে কৰ্মৰত কৰা শিক্ষকসকলৰ বিষয়ে আপুনি কিবা ক'ব বিচাৰে নেকি? বিচাৰোঁ। কথাটো কি হ'ল, মাৰ্চ মাহত মোৰ 60 বছৰ হৈ গ'ল। এতিয়া মোৰ দৰে আৰু বহুতো প্ৰাদেশিকৰণ নোহোৱা স্কুল আছে, যাতে মোৰ গতে নহয়। মোৰ এটাই থাকিলে, মোৰ সন্মানটো থাকিলে আৰু অন্ধ ল'ৰা ছোৱালীক মই চকু দিলোঁ, যাতে ভৱিষ্যত যিবোৰ প্ৰাদেশিকৰণ হোৱা নাই সেইসকলক যাতে প্ৰাদেশিকৰণ কৰে, তাৰ কাৰণে চৰকাৰৰ ওচৰত কৰজোৰে মই নিমন্ত্ৰণ জনাইছোঁ। বন্ধুসকল চাওক, এজন শিক্ষকে ছাৰে কিদৰে আৱেগিক হৈ আপোনালোকৰ কথাবিলাক ক'লে আপোনালোকে হয়তো নিশ্চয় গম পাইছে। ছাৰ, আপুনি কৰ্মৰত কৰি থকা বিদ্যালয়টোৰ নাম কি আছিল? শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। হয়, তেওঁ প্ৰায় 30-40 বছৰ কণ্টিনিউ শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰি আছিল।
মই এটাই অনুৰোধ জনাব বিচাৰোঁ মোৰ ইউটিউব চেনেল ফালৰ পৰা, যি ধৰণে ছাৰৰ লগত হৈছে আৰু অসমত থকা অপাদেশীকৰণ প্ৰাথমিক বিদ্যালয় হওক বা বিদ্যালয় হওক, সেই বিদ্যালয়সমূহ যাতে চৰকাৰে সুদৃষ্টি দিয়ে আৰু পাদেশীকৰণ কৰে, এয়া মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। কাৰণ চাওক, তেওঁলোকৰ প্ৰত্যেকৰে এটা এটা নিজা পৰিয়াল আছে, এখন নিজৰ ঘৰ আছে, জীয়াই থকা এটা মানসিকতা আছে, সকলোৰে লগত সমানে খোজ মিলাই যোৱাৰ এটা সমান অধিকাৰ আছে। গতিকে তেওঁলোকক এই অধিকাৰ আৰু এই সমস্যাবিলাক সম্পূৰ্ণৰূপে কৰিবলৈ তেওঁলোককো কিবা প্ৰয়োজন হ'ব। তেওঁলোকৰ নিজৰ অভিজ্ঞতাৰ দ্বাৰা এখন বিদ্যালয় চলাই আছিল। যদি বিদ্যালয়খনৰ পৰা কোনো ধৰণৰ মাচুল, তেওঁলোকৰ ঘৰখন চলিব পৰা কোনো ধৰণৰ মাচুল নাপায়, তেতিয়াহ'লে এখন বিদ্যালয়, এখন ঘৰ, এটা পৰিয়াল কেনেদৰে চলিব আপোনালোকে একবাৰ নিশ্চয় ভাবি চাওক। বন্ধুসকল, সঁচাই বহুত চিৰন্তন সত্য আৰু আপোনালোকে গম পাইছে। তেখেতৰ মই প্ৰমাণিক ৰূপে এজন অব্যাহত শিক্ষকক মই আপোনালোকৰ ওচৰলৈ আনিছোঁ। মোক এইটোৱে অনুৰোধ, ছাৰৰ লগত যিবোৰ হ'ল অসমত অন্য শিক্ষকসকলৰ লগত যাতে ছাৰৰ দৰে এনেধৰণৰ অব্যাহতি লোৱালৈকে যাতে অপাদেশীকৰণ নহয়, এই মোৰ অনুৰোধ জনালোঁ। ছাৰ, খন্তেক আগতে আপোনাৰ পৰা জানিব পাৰিছোঁ যে আপুনি ক'লে যে উপাৰ্জনৰ পথ হিচাপে আপুনি বাছি লৈছে তামোল পাণৰ বেপাৰ কৰি মানে ঘৰখন চলাই আছে। গতিকে আপুনি কেনেধৰণে তামোল পাণৰ বেপাৰ কৰিছে? মই এতিয়া বৰ্তমান তামোল পাণ মোনাত লৈ যাওঁ, তামোল আৰু পাণ ঘৰে ঘৰে যাক যিমান লাগে এগুচি লয়, দুগুচি লয় আৰু দোকানত দিওঁ। এইদৰে বিক্ৰী কৰি ঘৰখন চলাই আছোঁ। এয়া ছাগলক সজাই থৈছোঁ নে যাবলৈ? হয়, নিশ্চয় গম পাইছোঁ। এনেদৰেই তামোল পাণৰ বেপাৰ কৰি পেলাই এজন শিক্ষকে এখন ঘৰ চলাই আছে। আপোনালোকে ভাবি চাওক কিমান পৰিতাপৰ বিষয়। গতিকে বন্ধুসকল, মানৱতাৰ খাতিৰত হ'লে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু ভিডিঅ'টো যদি ভাল লাগিল, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈকে এনেধৰণে অসমত লুকাই থকা প্ৰতিভাসম্পন্ন ব্যক্তি মই কাষ চাপিম। আগলৈকে এনেধৰণৰ ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে ভিডিঅ'টো ইমানতে সামৰিলোঁ।